কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? উত্তৰ নিপ বৰুৱাই। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া চনেট পুথিখন কি? উত্তৰ মালচ। চৰি, টাইপিঙত ভুল হৈ গ'ল। নেক্সট কুৱেশ্যন। অসম নাম কেতিয়াৰ পৰা হয়? উত্তৰ আহোমসকলৰ ৰাজত্বকালৰ পৰা। নেক্সট কুৱেশ্যন। আহোমৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ স্বৰ্গদেউ পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? উত্তৰ আহোমসকলে। নেক্সট কুৱেশ্যন। কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? উত্তৰ 1850 চনত এলিজা ব্ৰাউনে। নেক্সট কুৱেশ্যন। প্ৰাক-শংকৰী যুগৰ কবিসকলৰ নাম কি কি? উত্তৰ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী। নেক্সট কুৱেশ্যন। কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? উত্তৰ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণন মেননে 1940 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন। ধন্য নৰতনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি চৈয়দ আব্দুল মালিকে এই উপন্যাসখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন। কীৰ্তনঘোষা আৰু নামঘোষাৰ ৰচক কোন? উত্তৰ মহাপুৰুষ শংকৰদেৱে কীৰ্তনঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন। পূৰ্বতে আহোমসকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল? উত্তৰ পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল। নেক্সট কুৱেশ্যন। অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি? উত্তৰ তেওঁলোক হ'ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। নেক্সট কুৱেশ্যন। মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1842 চনৰ 14 নৱেম্বৰত। নেক্সট কুৱেশ্যন। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? উত্তৰ চৰিত পুথি বুলি। নেক্সট কুৱেশ্যন। সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ সংগীত কোষ। নেক্সট কুৱেশ্যন। ইতিহাসৰ আন এটা নাম কি? উত্তৰ বুৰঞ্জী। নেক্সট কুৱেশ্যন। অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ ভট্টদেৱ। নেক্সট কুৱেশ্যন। অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি? উত্তৰ হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চনটো কি? উত্তৰ ধৰ্ম পুস্তক 1813 চনত প্ৰকাশ পাইছিলে আৰু লেখক আত্মাৰাম শৰ্মা। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰ খ্ৰীষ্টীয় 9ম-10ম শতিকাত। নেক্সট কুৱেশ্যন।
জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন। অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি? উত্তৰ তফজ্জুল আলী সম্পাদিত সংগম। নেক্সট কুৱেশ্যন। অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি? উত্তৰ কীৰ্তনঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰ অসমীয়া পুথিৰ তালিকা।